নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালে আছানে? আশা কৰোঁ আটাইয়ে ভালে আছা। আজি মই তোমালোকৰ বাবে আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি মই তোমালোকক কিছুমান ছবি দেখুৱাম আৰু তাৰ বিষয়ে ক'ম। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ছবিটোলৈ চোৱা। এইটো কিহৰ ছবি ধৰিব পাৰিছানে তোমালোকে? এইটো এটা আপেল। আপেল এবিধ ফল। আপেলৰ ৰং ৰঙা। আপেল খালে আমাৰ গাত কি হয় তোমালোকে জানানে? আপেল খালে আমাৰ গাত বল হয়। আপেলৰ কেইটামান গুটিও থাকে। তোমালোক আটাইয়ে আপেল খাবা দেই। এইবাৰ এই ছবিখনলৈ চোৱা। এইখন ছবি দেখি ধৰিব পাৰিছানে তোমালোকে? এইজোপা এজোপা গছ। গছৰ পাতৰ ৰং সেউজীয়া। গছে আমাক ছাঁ দিয়ে, ফল মূল দিয়ে আৰু অক্সিজেন দিয়ে। আমি গছক মৰম কৰিব লাগে। গছ ৰুব লাগে। গছ নহ'লে যে আমি জীয়াই থাকিব নোৱাৰিম। তোমালোক আটাইয়ে তোমালোকৰ জন্মদিনৰ দিনাখন এজোপাকৈ গছপুলি ৰুব পাৰা। এইবাৰ এই ছবিখনলৈ চোৱা। ছবিখন চাই নিশ্চয় তোমালোকে চিনি পাইছা। এইখন এটা মাছৰ ছবি। তেনেহ'লে এইবাৰ অলপ মাছৰ বিষয়ে জানো আহা। মাছ পানীত থাকে। মাছে পানীত সাঁতুৰি থাকে। ই তাৰ এই ফিছাখনেৰে সাঁতোৰে। মাছ বিভিন্ন ধৰণৰ আছে, যেনে ৰৌ, বৰালি, কাৱৈ, মাগুৰ ইত্যাদি। কিছুমান মাছৰ বাকলি থাকে আৰু কিছুমানৰ নাথাকে। আগলৈ মই তোমালোকক বাকলি থকা মাছ আৰু বাকলি নথকা মাছৰ বিষয়ে ক'ম। এইবাৰ আন এটি ছবিলৈ চোৱা। এইখন পখিলাৰ ছবি। পখিলাৰ দুখন পাখি আছে আৰু এই পাখি দুখনেৰে পখিলাই উৰে। উৰি উৰি ফুলত পৰে। ৰঙা, নীলা, হালধীয়া আৰু বহুতো ৰঙৰ আমি পখিলা দেখিবলৈ পাওঁ। এই পখিলাবোৰৰ বহুতো গান আছে। মই এই গানবোৰৰ পৰা এটা গান তোমালোকক এতিয়া গাই শুনাম। তোমালোকে মনোযোগেৰে শুনিবা। কণ 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 আমি পখিলাৰে জাক, নাচি বাগি উলাহতে খনাই লগাও মাত। সখী মোৰ উঠাহে বুলি, সখী মোৰ পালানে বুলি। চামলি পাতৰ উৰণি গুচাই, ফুল কলিটিয়ে হাঁহিলে মিচিকাই। দূৰলৈ নাযাবা পখিলা, পাখি যে খহিব এখিলা। ক'ত পাবা পাবা ক'ত পাখি এখিলা। ক'ত পাবা পাবা ক'ত পাখি এখিলা। ৰঙা নীলা হালধীয়া গাৰে বৰণ তোৰ, ৰঙা নীলা হালধীয়া গাৰে বৰণ তোৰ। লৰি লৰি কোনোবাই কৰে যদি চুৰ, লৰি লৰি কোনোবাই কৰে যদি চুৰ। ছাত্ৰ ছাত্ৰীসকল, গানটো তোমালোকে ভালদৰে শুনিলানে আৰু কেনেকুৱা লাগিল? তোমালোকে এই গানটো ভালদৰে শুনিবা আৰু ঘৰৰ ডাঙৰৰ লগত গাবলৈ চেষ্টা কৰিবা আৰু আগলৈ মোক তোমালোকে এই গানটো গাই শুনাবা। লগতে ভিডিঅ'টো চাই কেনে পালা সেইটোও জনাবা। তেনেহ'লে
আজিলৈ আহোঁ।